Hi friends, welcome to my channel. মই চান্দিহাই মোৰ চেনেললৈ আজি আপোনালোকক স্বাগতম জনাইছো। আজি মই দিনটোৰ আধা বেলা আপোনালোকৰ লগত শ্বেয়াৰ কৰি মই কি কৰিলো কি মেলিলো। বহুতে মোক ডেইলি ব্লগছ বনাবলৈ সাজেষ্ট কৰিছে। মই ভাবি আছো বনাম বুলি, কিন্তু তেনেকৈ মোৰ সময়ো নিমিলে, অফিচ যাব লাগে। আজি মোৰ অফিচ নাই, তো বৰ্তমান মই গা পা ধুই পিনে কাপোৰ কানি ধুই অলৰেডি ৰেডি হ'লো। এতিয়া মই দুপৰীয়া ভাতৰ যোগাৰ কৰিবলৈ লৈছো। আজি মই বিশেষ একো নকৰোঁ, শুকান মাছৰ এবিধ আঞ্জা বনাম আৰু তিতা কেৰেলা ভাজি বনাম। তো তাৰ কাৰণে মই যোগাৰ কৰি আছোঁ। শুকান মাছ আজি মই কচু লতি, কিছুমানে কচু হিৰলি বুলি কয়। সঁচা কথা ক'বলৈ গ'লে কচু পাৰ্টছবোৰ মই ভালকৈ চিনিয়ে নাপাওঁ। আমাৰ এখেতৰ কচু বহুত ফেভৰেট হয়, তেখেতে লৈ আনে, মই তেখেতক বিবিধভাৱে বনাই খুৱাই থাকোঁ। তো আজি মই যিটো ৰেচিপি বনাম, টেঙামৰা পাত, কচু লতি আৰু শুকান মাছৰ এবিধ গ্ৰেভি টাইপকৈ এবিধ ৰেচিপি বনাম আৰু তিতা কেৰেলা ভাজি। তো আহক মই কিদৰে সেইখিনি প্ৰস্তুত কৰিলোঁ চাই লওঁ। তাৰ পাছতো কেইটামান সৰু সুৰা কথা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি থাকিম দিনটোৰ আগভাগলৈ। তো আহক আমি ৰেচিপিটো চাই লওঁ। মই কচু হিৰলি, কচু লতিখিনি মই এইদৰে কাটি কাটি যোগাৰ কৰি আছোঁ। একচুৱেলি কি হয়, কচু লতি, কচু হিৰলি আচ্ছা, মই মানে প্ৰায় কনফিউজ হওঁ। এওঁ মোক কৈছে নহয় এইখিনি কচু হিৰলি বুলি কয়। বাৰু কচু হিৰলি, কচু লতি হোৱাট এভাৰ, মই ৰেডি কৰি আছোঁ। এয়া বাচি আছোঁ মই। আৰু টেঙামৰা পাত দেখিছে অকণমান, সিদিনাখন আমি বজাৰৰ পৰা আনিছিলোঁ। কচু হিৰলিকেইডাল অকণমান লেৰেলাহেন হৈছে, কাৰণ কিয় অকণমান লেহুকা হৈছে। দুমুঠি আনিছিলোঁ, এমুঠি কালি তেওঁ মচুৰ দালি আৰু টেঙামৰা পাতৰ লগত বনালে। টেঙামৰা পাতখিনি অকণমান লেৰেলি গৈছে। আজি মই গোটেইখিনি এইদৰে শুকান মাছৰ লগত এবিধ আঞ্জা কৰি পেলাম। তো সেইকাৰণে মই গোটেইখিনি গোটাই লৈছোঁ আৰু এইদৰে মই কাটি লৈছোঁ। তো গোটেইখিনি কাটি মেলি যোগাৰ কৰাৰ পাছত আমি ৰেচিপিটো কেনেকৈ প্ৰস্তুত কৰোঁ চাই ল'ম। ফাইনেলি মই বস্তুখিনি গোটাই ল'লোঁ। এয়া টেঙামৰা পাতখিনি মই এইদৰে অকণমান কুটি লৈছোঁ। এয়া মই কচু লতিখিনি ভালকৈ বাছি ধুই মেলি লৈছোঁ। এয়া নহৰু 5 ফুটা মই নহৰু লৈছোঁ। ইয়াৰে 1 ফুটা নহৰু মই তিতা কেৰেলা ভাজিখিনিত ব্যৱহাৰ কৰিম। মই কোনো ধৰণৰ পিঁয়াজ আছে আদা পিঁয়াজ ব্যৱহাৰ নকৰোঁ। 5 ফুটা নহৰু লৈছোঁ। 1 ফুটা নহৰু থেতালি পিনে মই তিতা কেৰেলা ভাজিত দিম। আৰু এটা এনেকুৱা বীজ জলকীয়া লৈ লৈছোঁ মই এই কচু শাকখিনিত দিবলৈ, কাৰণ এইটো মই অকণমান টেঙা আৰু জ্বলা টেষ্টৰ এবিধ আঞ্জা বনাম। তো শুকান মাছখিনিও মই উলিয়াই পিনে অকণমান তিয়াই থৈ লওঁ। তাৰপাছত মই ৰেচিপিটো আপোনালোকৰ আগত বনাই দেখাই আছোঁ। এয়া শুকান মাছ, মই এই প্ৰকৃতিৰ শুকান মাছ আজি ব্যৱহাৰ কৰিম। মই ইয়াৰে কেইটামান শুকান মাছ এনেকৈ বাতি এটাত থৈ অকণমান গৰম পানী দি মই তিয়াই থ'ম, অকণমান কোমল হোৱালৈকে। এতিয়া নহৰু 1 ফুটা ফোৰণ দি পিনে মই তিতা কেৰেলাখিনি ডাইৰেক্ট তেলত ফ্ৰাই কৰি লওঁ। সেই তিতা কেৰেলাখিনি মই কাটি থৈছিলোঁ, মই ডাইৰেক্ট তেলত এৰি দিলোঁ। এইদৰে মই হালধি নিমখ দি পিনে চিম্পলি মই ফ্ৰাই ভাজি অকণ বনাই লওঁ। সেই হালধি নিমখ অকণ দি পিনে তিতা কেৰেলা মই এইদৰে তেলত ফ্ৰাই কৰি ল'ম চিম্পলি। এই ভাজি অকণ থাকিব আৰু শুকান মাছ দিয়া মোৰ কচু লতি আঞ্জা অকণ থাকিব আজি। এইদৰে মই ভাজিখন বনাই লওঁ। তাৰপিছত মই আপোনালোকক মেইন যোনটো মই ৰেচিপি আপোনালোকৰ আগত আজি লাগি হৈ শুকান মাছৰ, সেই ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তিতা কেৰেলাখিনি ভাজো মানে মই শুকান মাছকেইটা অকণমান কুহুমীয়া পানীত তিয়াই থৈছিলোঁ, অকণমান নৰম হৈছে। এতিয়া ইয়াতে মই জান নিমখ আৰু অকণমান হালধি দি পিনে গোটেইখিনি ভালদৰে লেটিয়াই গৰম তেলত ভাজি ল'ম। এয়া নিমখ হালধি অকণমান মই দি জান দিছোঁ, নিমখ মই হালধি অকণমান দিছোঁ ৰঙচুৱাকৈ ভাজিবলৈ। মই এই তেলখিনি গৰম হৈয়ে আছে। এতিয়া মই কেৰাহীত মাছকেইটা ভাজি লওঁ। আহক আমি ভাজি লওঁ। আপোনালোকে খালি অকণমান ভালদৰে ধুই ল'ব মাছখিনি, শুকান মাছ, কাৰণ বজাৰৰ মাছ হয়, ঘৰত পোৱা মাছ নহয়। আপোনালোকে ভালদৰে ধুই চাফা কৰি তাৰপিছত আকৌ কুহুমীয়া গৰম পানীত আপোনালোকে অলপ সময় তিয়াই থ'ব। মইতো কেতিয়াবা মাছৰ প্ৰকৃতিৰ ওপৰত ডিপেণ্ড কৰে, মইতো কেতিয়াবা পানীত বইলো কৰি লওঁ। আজি তেনেকুৱা ইমান বৰ মাছকেইটা মই বেয়া দেখা নাই। মই সেইকাৰণে মানে অকণমান পানীত ধুই লৈছোঁ। তাৰপাছত অকণমান কুহুমীয়া গৰম পানীত অলপ সময় মই তিয়াই থৈছোঁ। তাৰপিছত আকৌ ঠাণ্ডা পানীৰে ধুই মই অকণমান নিমখ আৰু হালধি দিয়ে এইদৰে মাছকেইটা মই ভাজি লওঁ। গেছৰ জুইটো মধ্যমীয়া হৈ আছিলে, এতিয়া মই অকণমান বঢ়াই দিছোঁ। বঢ়াই দি পিনে এইদৰে মই মাছকেইটা ভাজি লওঁ। মাছকেইটা অলপ সময় এইদৰে ভজাৰ পাছত গেছটো আপোনালোকে কমাই দিব। কমাই দি আপোনালোকে টেঙামৰা পাতকেইটা দি দিব। আপোনালোকে ইয়াতে মাছকেইটাৰ লগতে টেঙামৰা পাতখিনি দি দিব।
মই এতিয়ালৈকে নহৰু কিনিছোঁ মই নহৰু 5 টকা দিছিলোঁ 1 টকা মানৰ মই তিতাকেৰেলা ভাজি দিছিলোঁ 5-4 টকা মানৰ মই এতিয়ালৈকে ব্যৱহাৰ কৰা নাই মই কৰিলোঁ এতিয়া বৰ্তমান মই টেঙামৰা পাতখিনি আৰু শুকান মাছখিনি মই এইদৰে তেলত ভালদৰে ভাজি দিছোঁ মই মাছটো যেতিয়া ভাজিছিলোঁ তেতিয়া হালধি নিমখ মই দি দিছিলোঁ টেঙামৰা পাতখিনি মই দিয়াৰ পাছত কচুখিনি দিহে মই হালধি নিমখ ব্যৱহাৰ কৰিম এতিয়া দেখিছে টেঙামৰা পাতখিনি দিহে টেঙামৰা পাত অলৰেডি বহি গৈছে ভালদৰে টেঙামৰা পাতখিনি দি মই এইদৰে কনষ্টেণ্ট লৰাই আছোঁ গেছটো মই একেবাৰে কমাই দিছোঁ এইদৰে জাহ খাই পিনে তাকৰ হৈ উঠাৰ পাছত মই এতিয়া কচু হিৰলিখিনি যে কাটি থৈছিলোঁ সেইখিনি মই ডাইৰেক্ট দি দিম এইদৰে মই দি দিলোঁ আৰু ভালদৰে এইদৰে লৰাই ল'ম তলপৰতে লৰাই লোৱাৰ পাছত জুইখিনি ভালদৰে চপাই মই অলপ সময় 3 মিনিটমান ঢাক মাৰি থৈ দিম 2-3 মিনিটমান ঢাক মাৰি থওঁ মানে মই যিটো বাটিত যে শুকান মাছখিনি হালধি নিমখ সানিছিলোঁ সেই বাটিটোতে অকণমান হালধি এই চামুচখনৰ আধা চামুচ হালধি আৰু অকণমান নিমখ ল'ম নিমখকণ লোৱাৰ আগতে অকণমান জিৰা গুড়া লৈ লওঁ এচিকুট জিৰা গুড়া লৈছোঁ এয়া দেখিছে আৰু মই নিমখ অকণমান ইয়াতে দিম মোৰ গুড়া মছলা টেমাটো কি হ'ল বাৰু গুড়া মছলা টেমাৰ পৰা অকণমান গুড়া মছলাও দিম সেই ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিমকৈ আছেই মোৰ এয়া গুড়া মছলা টেমাটো মই আপোনালোকৰ ঘৰতে প্ৰস্তুত কৰা গুড়া মছলা ইয়াৰে এয়া অকণমান আছেগৈ এইখিনি শেষ হওক বাৰু তাৰপাছত মই আপোনালোকৰ লগত এইটো মছলা মই কিদৰে বনালোঁ একদম ঝটপটকৈ আপোনালোকক দেখাই দিম বাৰু এতিয়া এইখিনি অকণমান নিমখ দি মই অকণমান পানী দি পিনে গোটেইখিনি মই মিক্স কৰি লওঁ নিমখ অকণমান দিলোঁ জোখমতে এতিয়া মই অকণমান পানী দি গোটেই মছলা মিশ্ৰণখিনি মই এইদৰে মিক্স কৰি ল'লোঁ বাটিটোত এতিয়া এই মিশ্ৰণখিনি ঢাকনিখন নুডুঙাই আমি কচুখিনিত দি দিম টেঙামৰা পাতখিনি জাহ খাই দিছে ভালদৰে মাছকেইটা একেবাৰে ফুলাই পৰিছে এতিয়া যে মই মিশ্ৰণখিনি বনাই থৈছিলোঁ এইদৰে মই ঢালি দি দিলোঁ ধুনীয়াকৈ ঢালি দিলোঁ গোটেইখিনি মই লৰাই দিলোঁ আকৌ গোটেইখিনি মই ওপৰকৈ লৰাই দিলোঁ এতিয়া মই গোটেইখিনি ভালদৰে মাজলৈ চপাই ঢাক মাৰি থৈ দিম অলপ সময় ঢাক মাৰি থোৱাৰ পাছত দেখিছে কচুখিনি আমাৰ সিজি গৈছে ধুনীয়াকৈ সিজিছে কচুকেইটা এতিয়া মই ইয়াতে যি 4 ফুটা নহৰু আৰু আপোনালোকক বি জলকীয়াটো দেখাইছিলোঁ সেইটো মই ধুনীয়াকৈ খুন্দি লৈছোঁ খুন্দি লৈ মই ইয়াতে দি দিম দি পিনে ভালদৰে মই গোটেইখিনি লৰাই লওঁ নহৰু আৰু জলকীয়া পেষ্টটো দিয়াৰ পাছত মই এইদৰে গোটেইখিনি ভাজি ল'লোঁ আকৌ এতিয়া নহৰু ফ্লেভাৰটো যাতে গোটেই মাছ আৰু কচুখিনিত লাগি যায় সেইটো কাৰণে মই 2 মিনিটমান বেছি নহয় 2 মিনিটমান ঢাকি থওঁ তাৰপাছত মই ধুনীয়াকৈ পানী দি উতলাই ল'ম কাৰণ অলৰেডি আমাৰ কচু সিজিছেই মাছো সিজিব ধুনীয়াকৈ 2 মিনিটৰ কাৰণে মই ঢাক মাৰি থৈ 2 মিনিট ঢাকি থোৱাৰ পাছত কচুখিনি আমি আকৌ এবাৰ চাই লওঁ এয়া মজা কচুখিনি এতিয়া আমাৰ টাইম হ'ল পানী দি উতলোৱা তো মই এই গিলাচটোতে মই জলকীয়া আৰু নহৰুখিনি থেতালি লৈছিলোঁ তাতে অকণমান পানী দি পিনে মই এইদৰে দি দিলোঁ কেৰাহী পানী দি অকণমান আওখালি দি দিলোঁ এতিয়া মই ধুনীয়াকৈ পানীখিনি দিয়াৰ পাছত ঢাক মাৰি উতলিবলৈ দিম গোটেই আঞ্জাখন এয়া মই ঢাক মাৰি থলোঁ নিয়াৰ এবাউট 10 মিনিটছ একদম ল' ফ্লেমত
আমাৰ কচু আঞ্জা হৈ গৈছে এতিয়া মই নমাই থ'ব পাৰোঁ গোটেইখিনি এয়া দেখিছে আপোনালোকে কচু টেঙামৰা পাত ধুনীয়াকৈ সানি লৈছোঁ এতিয়া মই এইখিনি অকণমান ভালকৈ লৰাই লওঁ মই এইটো জোখতে ৰাখি দিম মই থুপথুপীয়া জোখতে আঞ্জাখন ৰেডি কৰিছোঁ তো এইটো জোখত মই নামি এতিয়া কাঢ়ি ল'ম আৰু মই ভাতকেইটা খাই ল'ম চাওক আমাৰ কচু আঞ্জা ৰেডি মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ কচু আঞ্জা ৰেডি হৈ গ'ল মই এইটো জোখতে ৰাখি দিম আৰু মই আপোনাক কেৰাহীৰ পৰা কাঢ়ি ভালদৰে দেখাই আছোঁ আপোনালোকক এয়া চাওক মই কচু টেঙামৰা পাত শুকান মাছৰ এইবিধ ব্যঞ্জন মই ৰেডি কৰি ল'লোঁ আপোনালোকে দেখিছে গোটেইখিনি হৈ গৈছে ৰেডি তো এতিয়া মই পটাপট ভাতকেইটা খাই লওঁ তাৰপাছত মই আপোনালোকৰ লগত কথা পাতিম আফটাৰ লাঞ্চ এৰাউণ্ড 3:30 PM এওঁ অফিচৰ পৰা আহি পালে আমি তাৰপাছত এঠাইলৈ আহিলোঁ বশিষ্ঠ চাৰিআলিৰ ওচৰলৈ তাতে আমাৰ নতুনকৈ আমি এতিয়া বৰ্তমান 1 জুনৰ পৰা তাতে নতুনকৈ শ্বিফ্ট কৰিম এতিয়া আমি বৰ্তমান য'ত আছোঁ তোৰ পৰা সেইটো ৰেণ্টেড হাউচে হ'ব এতিয়া বৰ্তমান মই আপোনালোকক ছাদৰ পৰা গোটেই ভিউটো দেখাই আছোঁ গোটেই এৰিয়াটোৰ এইটো হ'ল আমাৰ ঘৰটো এইটো আপোনাৰ কালাৰৰ পেইণ্টৰ কাম চলি আছে এইটো হ'ল বেডৰুমটো এইটো দেখিছে কালাৰৰ কাম চলি আছে ফ্ল'ৰিঙৰ কাম অলৰেডি হৈ গৈছে এইটো আমাৰ ৰেণ্টেড হাউচে হ'ব এইটো এয়া দেখাই দিছোঁ মই আপোনালোকক এইটো বাথৰুমৰো গোটেই কামখিনি কৰা শেষ এইটো হ'ল আপোনালোকৰ আৰু দেখাইছোঁ আপোনালোকক এইটো আমাৰ এইটো কিটচেন হ'ব এয়া কমপ্লিট মই দেখাই আছোঁ কিটচেনৰ কামো হৈ গৈছে গোটেইখিনি কৰা আৰু এইটো হ'ল আমাৰ ফ্ৰণ্টৰ এইটো চাইডে বেচিন এটা ৰাখিছে আৰু এইটো হ'ল কমপ্লিট আমাৰ ফ্ৰণ্ট ৰুমটো এইটো 1 BHK আইডিয়াত হয় এইফালেদি কৰিডৰৰ মাজেৰে গৈ পিনে বেলকনি এখন সৰুকৈ বেলকনি এখন আছে এইটোৰে মই ভিউটো দেখাইছোঁ দেখিছে কিমান ভাল হয় কিমান পিচফুল হয় ভিউটো মই কমপ্লিট আপোনালোকক দেখাই দিছোঁ এইখিনি ৰাতিপুৱা এওঁক ৰুটি বনাই দিছিলোঁ তাৰে আটা অকণমান বাচি গৈছিলে এতিয়া মই ভাবিলোঁ তাতে সেইকেইটাকে অকণমান নিমকি বনাই পেলাওঁ তাতে মই ইয়াতে অকণমান বেকিং পাউডাৰ দুটামান আজৱাইন আৰু অকণমান নিমখ দি আকৌ এবাৰ মাৰি লৈছোঁ তাৰপিছত মই বেলি ডখৰকৈ নিমকি শ্বেপত কাটি মই গৰম তেলত ভাজি ল'ম তেল গৰম হ'বলৈ দি কেৰাহীত মই এনেকৈ ডখৰকৈ কাটি লৈছিলোঁ নিমকি শ্বেপত অকণমান ডাঙৰ ডাঙৰ শ্বেপ কৰিছোঁ মই তো এইদৰে মই ভাজি ল'ম এডোখৰ দি পিনে এইদৰে মই গোটেইখিনি ভাজি ল'লোঁ তেলত অকণমান ডাঙৰ চাইজত মই কৰি লৈছোঁ বৰ হেৰি কৰি কৰা নাই জাষ্ট অকণমান এনেকৈ তেলত লৰফাই পিনে মই ভাজি ল'লোঁ নিমকিখিনি বনাই উঠাৰ পাছত এওঁৰ কাৰণে একাপ গ্ৰীণ টি লৈছোঁ মই এগিলাচ জুচ লৈ লৈছোঁ আমি এইদৰে নিমকিখিনি খাবলৈ বহিছোঁ এতিয়া ৰাতি 9:30 হ'ল মই অলৰেডি শুবলৈ ৰেডি তো ৰাতি আৰু মোৰ ৰেকৰ্ডিং কৰিব নহ'লে মই ইভিনিঙৰ পাছত আৰু একো ৰেকৰ্ডিং নকৰিলোঁ অকণমান বিজি হৈ গ'লোঁ ইটো কামত থাকি গ'ল ৰেকৰ্ডিং কৰিবলৈ তো আজিৰ ভিডিঅ'টো মই ইমানখিনিতে সামৰণি মাৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব লাইক কৰিব শ্বেয়াৰ কৰিব চ' আজিলৈ মই বিদায় লৈছোঁ কুশলে থাকক ভালদৰে থাকক হেভ এ গুড নাইট হেভ এ চুইট ড্ৰিমছ বাই